চাওক বান সাহায্য অনাই নাই সঁচা কথা ক'বলৈ গ'লে কাৰণ যোৱা 5 বছৰত বিজেপিয়ে কেন্দ্ৰৰ পৰা পইচা বিচাৰিছিলে 10,700 কোটি টকাতকৈও বেছি পইচা 10,700 কোটি টকা বিচাৰিছে যোৱা 5 বছৰত কিয় বিচাৰিছে তাৰমানে অসমৰ বান গৰাখহনীয়া মোকাবিলা কৰিবৰ কাৰণে অসম চৰকাৰক সেইটো প্ৰয়োজনীয় আৰু বিত্ত আয়োগৰ সিদ্ধান্ত আছে সংবিধানৰ আধাৰত যে ৰাজ্যবিলাকে যেতিয়া এই ধৰণৰ SDRF NDRFৰ পুঁজি বিচাৰে সেইটো ৰাজ্যবিলাকৰ প্ৰাপ্য বিহাৰে পায় গুজৰাটে পায় অন্যান্য ৰাজ্যবিলাকে উত্তৰ প্ৰদেশে পালে কিন্তু অসমে 10,700 কোটি টকা বিচৰা বিনিময়ত কিমান পালে 250 কোটি 250 কোটি পাইছে য'ত 10,700 কোটি বিচাৰিছে তে সফলতা বিফলতা মুখ্যমন্ত্ৰী ইয়াত ওলাই পৰিছে আজি ডাইৰেক্টৰে অৰ্ডাৰ দি দিব পাৰে যে PRC অসমত নালাগে মুখ্যমন্ত্ৰীয়ে কয় ডাইৰেক্টৰে কেনেকৈ কৰিলে আৰু ডাইৰেক্টৰে যদি আপোনাক অভাৰটেক কৰিছে ডাইৰেক্টৰে যদি মূৰে ভৰি কাঢ়িছে আপুনি আইনগতভাৱে তেওঁক ছাছপেণ্ড কিয় কৰিব নোৱাৰে গতিকে এই চৰকাৰখনৰ ওপৰত যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিয়ন্ত্ৰণ হেৰুৱাইছে দিল্লীয়ে যি কথাটো এটা সময়ত বিজেপিয়ে কি ধৰণে ৰাইজক কৈছিলে সেই কথাবিলাক এতিয়া বিজেপিয়ে আলোচনা নকৰা হ'ল তেওঁলোকেই কৈছিলে যে মূল্যবৃদ্ধি আকাশত লাগিছে বিজেপি আহিলে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব মনমোহন সিং ডাঙৰীয়াক মোদী ডাঙৰীয়াই গালি পাৰিছিলে যে মূল্যবৃদ্ধি মহতো মনমোহন সিঙে উচ্চাৰণ নকৰে কিন্তু এতিয়াতো আমাৰ মুখ্যমন্ত্ৰীয়ে কেতিয়াবা মূল্যবৃদ্ধি মহতো কৈছে নেকি এতিয়াতো বিজেপি কোনো নেতাই মূল্যবৃদ্ধিৰ মহতো উচ্চাৰণ নকৰে কথাটো গতিকে যেতিয়া শাসনত থাকে এই দলটো তেতিয়া মূল্যবৃদ্ধিৰ কথা নাপাতে যেতিয়া শাসনত নাথাকে গেছ চিলিণ্ডাৰ মূৰত লৈ পেলাই প্ৰচেছন কৰে পিঁয়াজ আলুৰ মালা পিন্ধি প্ৰচেছন কৰে পেট্ৰল ডিপুত গৈ ধৰ্ণা দিয়ে গতিকে এওঁলোকৰ যিটো দুমুখীয়া চৰিত্ৰ কাৰণ এই বিজেপি দলটোৱেই হৈছে পুঁজিপতি বণিক গোষ্ঠী ধনী মানুহৰ দল সৰ্বসাধাৰণ মানুহৰ কি অৱস্থা আছে তেওঁলোকে কেতিয়াও এই কথাবিলাক চিন্তা নকৰে